close till I get up. Time is barely. हेलो फ्रेंड्स नमस्कार কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে ঘৰতে আছে আৰু সুৰক্ষিত হৈ আছে আজি হৈছে অন্য এটা দিন আজি ভাবিলো অলপ শপিং কৰিবলৈ যাওঁ হেহে ভাবিছো আপোনালোককো লগত লৈ যাওঁ আৰু আশা কৰিছো ভিডিওটো আপোনালোকে হেখলৈকে চাব তেনেহলে বলকচোন আজি মোৰ লগত যাওঁ আৰু যদি মোৰ ভিডিওটো ভাল লাগে তেনেহলে প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাখতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া মোৰ সকলোবোৰ ভিডিও আপোনালোকে পাই থাকে তেনেহলে আশা কৰিলো আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কমেন্ট কৰিব বুলি তেনেহলে বলক এয়া আমি প্ৰথম গৈ মৰাণ জয়ন্তি বিউটি পাৰ্লাৰত সোমাইছো তাৰ পিছতে এই জয়ন্তি পাৰ্লাৰ অকমান দেখাই দিলো বস্তুবোৰ এনে বহি আছিল যে মই সোমাইছিলো থ্ৰেডিং কৰিবলৈ আৰু মই থ্ৰেডিং কৰি আছিলো মাক কলো ভিডিওটো অলপ কৰি দিব দেই সো মাই ভিডিও কৰি দিছে আৰু মই থ্ৰেডিং কৰি লওঁ তাৰ পিছত আপোনালোকক লগ পাই আছো মোৰ চেন্ডেলযোৰ অকনমান এৰি গল আৰু মই মুচিছত চিলাই ললো তাৰ পিছতে বজাৰ কৰিলো এখন নামটো মই পাহৰিলো কিন্তু দেই তাতে দাদাৰ কাৰণে এটা পেন লৈ ললো তাৰ পিছতে এই আৰু আপোনালোকক অকমান দেখাই দিছো এতিয়া আহিছো আমি একা হৈছে মোৰ সন্ধিয়া চাৰ কাপ কালাৰ কিন্তু বৰ বেছি ভাল নেদেখিব কেলে কি মোৰ গেষ্ট্ৰিকৰ প্ৰবলেম আছে যে কেনে মই মানে চাহপাত কমকৈ দি খাওঁ চাহ খোৱা মানাই আছে তথাপিতো খাই দিওঁ আৰু হেল্ল' ফ্ৰেণ্ডছ আৰু বহুত সময় পিছত আপোনালোকৰ লগত কথা পাতিবলৈ আহিছো উঠনি বজাৰলৈ যে গৈছিলো আপোনালোকক দেখুৱাইছিলো আৰু তেতিয়া অহাৰ পিছতে মই হুলু আৰু অলপ সময় আগতহে উঠিছো আৰু এতিয়া একাপ ধুনীয়া চাহ লৈ বহি লৈছো আৰু ভাবিছো চাহকাপ খাই আপোনালোকৰ লগত কথা পাতি যাওঁ আৰু কি আনিলো আপোনালোকক দেখাও হয় নহয় যেহেতু আপোনালোকক লগত লৈ গৈছিলো আৰু প্ৰথমতে কৈ তমই গেলা চেহাৰাটো ইগনৰ কৰিব মানে মই যেনেকৈ আছো তেনেকৈ আছো আৰু আজি যেহেতু ভাগৰ লাগিছে সেইবাবে এনেকৈ জাষ্ট যেটো কাপোৰ হাতত পাইছো এটো পিন্ধি এনেকৈ আছো আৰু ঠাণ্ডা গৰমৰ কাৰণে আৰু প্ৰথমতে দেখাব বিচাৰিছো এটা খুব ধুনীয়া ডাইনিঙৰ কাৰণে আনিছে মায়ে ফুলৰ টাব প্লাষ্টিক বিৰাট ধুনীয়া লাগিছে এটো আনিছে আকৌ এবাৰ দেখাই দিও মোৰ ভাল লাগিছে সেইকাৰণে আপোনালোককো দেখাইছো নেক্সট আনিছে ব্ৰাছ সৰু বস্তু আৰু দেখাই দিছো আপোনালোকক এনে এটো হৈছে কাটা চামুচ টিকলা হেয়াৰ কালাৰ এটো মোৰ কাৰণে অৱশ্যে চুলি বহুত বেছি বেয়া হৈ গৈছে আপোনালোকৰ হৈছে নে নহৈছে মোক কমেন্ট কৰি জনাবচোন মানে বৰ বেলেগকৈ চুলি হৰিব ধৰিছে আৰু আনিলো দাদাৰ কাৰণে দুটা চাৰ্ট আৰু মোৰ দাদাৰ বাৰ্থডে আহি আছে আৰু আপোনালোকে মোৰ যোনটো নেক্সট ব্লগ পাব হেতু হ'ব দাদাৰ বাৰ্থডে স্পেশাল ব্লগ তাক মই অলপ সাৰপ্ৰাইজ দিম গতিকে আপোনালোকে নেক্সট ভিডিঅ'ত চাবলৈ পাব আৰু হেহে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি থৈব আৰু নেক্সট হৈছে টি-শাৰ্ট এটা ললে মইতো গমেই নাপাওঁ এতিয়া দেখিছো টি-শাৰ্ট ললে আৰু এটো এটা কলেজ বেগ বিৰাট ধুনীয়া লাগিছে মই এই বেগটো মই ললো এই বেগটো ললো মই এটা খুব মৰমৰ ভাইটিৰ কাৰণে তাৰ নাম হৈছে ৰাহুল মই ইয়াৰ আগৰ ব্লগটোত আপোনাক কৈছিলো কিন্তু মই তাৰ পিছত যাব কাৰণে সময়ে পোৱা নাছিলো আৰু ৰাহুলক কৈছো তোমাৰ কাৰণে কিন্তু মই সৰু গিফট এটা দিছো কিন্তু তুমি মোক বহুত ডাঙৰ গিফট এটা দিব লাগিব হেতু হৈছে হাই সেকেন্ডাৰী ফাইনেল তোমালোকৰ যোনটো ফাইনেল এক্সাম হ'ব মানে যোনটো তোমালোকে পাস কৰিবা হাই সেকেন্ডাৰী ফাইনেল তাত কিন্তু বহুত বেছি ভাল ৰিজাল্ট তোমাৰ পৰা আশা কৰিছো আৰু ইতিয়াতকৈ মানে দুগুণ হ'ব লাগিব
সেইটোৱে মই তোমাক ক'লোঁ আৰু সামৰ্থ্য অনুযায়ী দিছোঁ সেয়াই আৰু দাদাৰ কাৰণে এইবোৰ পেন 3টা পেন আনি দিছে মায়ে দাদাৰ কাৰণে এয়া বাৰ্থডে স্পেচিয়েল মোৰ বাৰ্থডে দাদা মায়ে অকল কিন্তু এটা ফ্ৰক দিছিলে দাদাক ইমান পিন্ধি দিছে আৰু সৰুতে কি হয় জানেনে দাদাৰ বাৰ্থডে পাতিলে যোনবোৰ মানুহ আহে যোনবোৰ পৰিয়ালৰ মানুহ আহে দাদাৰ কাৰণে এটা গিফ্ট লৈ আহে লগতে মোৰলৈ এটা লৈ আহে কিন্তু এতিয়া ডাঙৰ হৈ বেয়া হ'ল পিছে মোলৈ একো নানে সেয়েহে মই নিজে লৈ লৈছোঁ দাদাৰ বাৰ্থডে কাৰণে এইযোৰ ল'লোঁ মই এইযোৰ ৰাফ ইউজৰ কাৰণে লৈছোঁ যিহেতু ঠাণ্ডা দিন আহি আছে বিৰাট কমফৰ্টেবল হয় পিন্ধিবলৈ এইযোৰ 500 টকা লৈছে আৰু 500 টকা লৈছে বিশালৰ পৰাই লৈছোঁ এইটো চাকনি আৰু নাইকিয়া এইখিনি আৰু আছে দুখন ট্ৰে যিখিনি আপোনালোকক দেখাব পাৰোঁ সেইখিনিহে দেখাইছোঁ বাকী গ্ৰ'চাৰী বস্তুখিনি মায়ে চিজিল কৰিলে উঠনি কৰিলে মই বহুত সময় হ'লোঁ যে উঠনি গ্ৰ'চাৰী বস্তু কৰিলে সেইখিনিয়ে আৰু সেয়া আপোনালোকক ক'লোঁ নেক্সট ব্লগ দাদাৰ বাৰ্থডে স্পেচিয়েল হ'ব গতিকে আপোনালোকে চাবলৈ কিন্তু একেবাৰে নাপাহৰিব আৰু আপোনালোকক অনুৰোধ কৰিছোঁ যিসকলে মোৰ ভিডিঅ'টো বৰ্তমান চাইছে সেইসকলে প্লিজ এটা লাইক এটা কমেণ্ট কৰিব নাপাহৰিব বেয়া লাগিছে যদিও আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভাল লাগিছে যদি কমেণ্ট কৰি জনাব বুলি বহুত আশা কৰিলোঁ আৰু আপোনালোকে যদি এটা কমেণ্ট দি দিয়ে নেক্সট ভিডিঅ' বনাবলৈ ভাল লাগিব নহয় জানো সেয়াই আৰু ইমানখিনিয়ে ক'লোঁ তেনেহ'লে এইটো ব্লগ ইমানতে সামৰণি মাৰি দিওঁ বৰ বিশেষ একো দেখাবলগীয়া নাই তথাপিতো কিন্তু দেখাই দিলোঁ আপোনালোকক সেয়াই আৰু পুনৰ এবাৰ কৈছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ সৈতে আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া মোৰ সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকে তেনেহ'লে পুনৰ এবাৰ আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ